অৰুণোদয় আঁচনিৰ পিছতে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে চৰকাৰৰ আন এক ধবজাবাহী আঁচনি মহিলা উদ্যমিতা আঁচনি। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰায় ২৭ লাখ মহিলাক স্বাৱলম্বী ৰূপে গঢ়ি তুলিবলৈ বৃহৎ বিত্তীয় সাহায্য দিয়াৰ পদক্ষেপ লৈছে অসম চৰকাৰে। ৩ বছৰত ৰাজ্য চৰকাৰে প্ৰায় ২৭ লাখ মহিলাক ৩টা কিস্তিত দিব ৮৫,০০০ টকাৰ সাহায্য। প্ৰথম বছৰত এগৰাকী মহিলাক ব্যক্তিগতভাৱে দিয়া হ'ব ১০,০০০ টকা, দ্বিতীয় বৰ্ষত দিয়া হ'ব ২৫,০০০ টকা। ইয়াৰে ১২,৫০০ টকা চৰকাৰী সাহায্য আৰু ১২,৫০০ টকা বেংক ঋণ। অন্তিম বছৰত ৫০,০০০ টকা দিয়া হ'ব বেংক ঋণ হিচাপে। ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্য হিচাপে থকা ৩৬ লাখ মহিলাৰ ভিতৰত প্ৰায় ২৭ লাখ মহিলাক এই আঁচনিৰ বাবে যোগ্য বিবেচিত হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে। জনতা ভৱনত এক সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই জনায় যে ৩১ মাৰ্চৰ ভিতৰত হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰিব ৰাজ্য চৰকাৰে। মহিলা উদ্যমিতা আঁচনিৰ ধন লাভ কৰিবলৈ কি কি যোগ্যতা থাকিব লাগিব মহিলাসকলৰ? মহিলাগৰাকী আত্মসহায়ক গোটৰ সদস্য হোৱাটো বাধ্যতামূলক। সাধাৰণ শ্ৰেণীৰ মহিলাৰ ক্ষেত্ৰত ৩টাকৈ অধিক সন্তান থাকিব নোৱাৰি। সংৰক্ষিত শ্ৰেণী মহিলাৰ ৪টাকৈ অধিক সন্তান থাকিব নোৱাৰিব। মৰাণ মটকে ধৰি বিশেষ শ্ৰেণীৰ ক্ষেত্ৰতো সন্তানৰ সৰ্বোচ্চ সীমা হ'ব ৪টা। মহিলাগৰাকীৰ সন্তান বিদ্যালয়লৈ যাব লাগিব, বিশেষকৈ কন্যা সন্তান বিদ্যালয়লৈ যোৱাটো বাধ্যতামূলক। অৰ্থাৎ কন্যা সন্তান যদিহে বিদ্যালয়লৈ নাযায় তেন্তে নাপাব এই আঁচনিৰ সুবিধা। মহিলাগৰাকীৰ কোনো বেংকত ঋণ থাকিব নোৱাৰিব। মহিলাগৰাকী পৰিয়ালৰ লোক চৰকাৰী চাকৰিয়াল হ'ব নোৱাৰিব। তৃতীয় আৰু চতুৰ্থ চাকৰিয়াল হ'লে বিবেচনা কৰা হ'ব। মহিলাগৰাকীৰ ঘৰত ৪চকীয়া বাহন থাকিব নোৱাৰিব। মন্ত্ৰী, বিধায়ক, প্ৰাক্তন বিধায়কৰ পৰিয়ালে লাভ নকৰিব এই আঁচনিৰ সুবিধা। ৰাজপত্ৰিত বিষয়াৰ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ নকৰিব। সুৰাৰ দোকান, অনুজ্ঞাপত্ৰ, ট্ৰাক এক্সকেভেট যিসকল আয়কৰ পৰিশোধ কৰা পৰিয়ালৰ লোকে লাভ নকৰিব এই আঁচনিৰ সুবিধা। ১ এপ্ৰিলত বিহালীৰ পৰা আৰম্ভ হ'ব মহিলা উদ্যমিতা আঁচনিৰ। বিহালীত ইতিমধ্যে ২৩,০০০ মহিলা বাছনি কৰা হৈছে এই আঁচনিৰ বাবে। মহিলাসকলক চেক বিতৰণ কৰা হ'ব। প্ৰতিটো সমষ্টিতে মহিলাসকল এই আঁচনিৰ বাবে ৩দিনীয়া বিশেষ প্ৰশিক্ষণ দিয়া হ'ব। প্ৰশিক্ষণ অন্ত হ'লেই চেক বিতৰণ কৰা হ'ব। প্ৰতি মাহতে হিতাধিকাৰীৰ তালিকা প্ৰকাশ কৰা হ'ব। এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰৰ ব্যয় হ'ব ৩,২০০ কোটি টকা।